হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালেই। পুনৰ এটি ভিডিঅ'লৈ আপোনাক সকলোৰে আগতে স্বাগতম জনাইছোঁ গাইজ। আজি আমাৰ ভাগৱতৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু প্ৰাক মুহূৰ্তত ভাল লগা কিছু দৃশ্য দেখাব বিচাৰিছোঁ গাইজ। এয়া শোভাযাত্ৰা আৰম্ভ হৈছে গাইজ। এয়া ভাগৱতখন আনিছে, শোভাযাত্ৰা আৰম্ভ কৰিছে। অগণন মানুহৰ ৰাইজৰ সমাগম ভাগৱত পাঠৰ দেই বোলে প্ৰথমে দ্বিতীয় স্কন্ধে স্বৰ্ণদুদয়ী, তৃতীয় চতুৰ্থ খণ্ডে হৰহৃদয়ী, পঞ্চমী ষষ্ঠহে ভয়ে বক্ষস্থল, সপ্তমে অষ্টমে কৰে কমল যুগল, নৱমে দশমে ভৈলা তুণ্ড, একাদশ ললাট, দ্বাদশ ভৈলা মুণ্ড, হেন ভগৱতে অতি মনোহৰ, তমালে সদিশ বন শ্যাম কলেবৰ, প্ৰভু তমালে সদিশ বন শ্যাম কলেবৰ। সেই ভগৱন্তই অনাগত দিনবোৰ যাতে সকলোৰে ভালে কুশলে মংগল কৰক, ভালে কুশলে দিনবোৰ পাৰ কৰক। নতুন বছৰৰ বহাগ মাহৰ নতুন বছৰত সকলোৱে যাতে সুস্বাস্থ্যৱান কৰি তোলক। এই মনৰ আশাৰে মনোবাঞ্ছাৰে সকলোৱে আহি ভক্তপ্ৰাণ ৰাইজে আহি সেৱা শুশ্ৰূষা কৰিছে। এই আহি এটা সুন্দৰ এটা পৰিৱেশ, নান্দনিক এটা পৰিৱেশ গাইজ। এয়া অগণন ৰাইজৰ সমাগম, ভক্তপ্ৰাণ ৰাইজৰ সেৱা শুশ্ৰূষা লৈছে, আশীৰ্বাদ দিছে গাইজ। আপোনালোকে চাব কি ধুনীয়া এটা বাটাৰ বন্দিত সাংস্কৃতিক এটা শোভাযাত্ৰাৰ কি এটা সুন্দৰ বাটাৰ বন। এয়া কৃষ্ণ ৰাধাৰ কি এটা সুন্দৰ নৃত্য, এয়া সকলোবোৰ কল হ'ল। এয়া শিৱ পাৰ্বতী এটা সুন্দৰ এটা কলা কৃষ্টিৰে ভৰা এটা সাংস্কৃতিক শোভাযাত্ৰা গাইজ। এনেকুৱা দিন এটা পাবলৈ বহুত এবছৰ মূৰত এনেকুৱা দিন এটা আহে, সঁচাই বহুত সৌভাগ্যৱান যে অসমীয়া মানুহে এনেকুৱা কলা কৃষ্টিৰ লগত সোমাই এটা ভাল বাতাবৰণ এটা সৃষ্টি কৰিব পাৰিব, ভাল এখন ঠাই দেখাব পাৰিছোঁ আপোনালোকক গাইজ। এয়া দেখাই আছোঁ গাইজ, সুন্দৰকৈ আমাৰ ডেকা ল'ৰা ছোৱালী বুঢ়া সকলোবোৰ একেলগে একত্ৰিত হৈ সকলোৱে অংশগ্ৰহণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। যাতে অনাগত দিনবোৰ ভালে কুশলে পাৰ হওক, পৃথিৱীত যাতে বেয়া শক্তি দূৰ হওক, পৃথিৱীত যাতে সুশৃংখল হওক, বিশৃংখল যাতে সৃষ্টি নহওক গাইজ। আপোনালোকক দেখাই আছোঁ ফাইনেলি চাওক, অগণন মানুহ চাওক, পিছফালে চাওক লানি চিগা লাৰি, দীঘল লাৰি সঁচালৈকে নাচি আছে। দেখাই আছোঁ আপোনালোকে ফাইনেলি কিমান এটা সুন্দৰ এটা বাটাৰ, বহুত সুন্দৰ এটা ভাল লাগিল। আজি এটা সুন্দৰ পিঠা খোৱা, তেজপুৰ পিঠা খোৱা বিহুগুৰি বৰ নামঘৰত এটা সুন্দৰ এখন সাংস্কৃতিক শোভাযাত্ৰা, এটা মনোমোহা দৃশ্য গাইজ। অগণন আমাৰ ল'ৰা ছোৱালীয়ে নাচিছে, বাগিছে, অগণন ফূৰ্তি কৰিছে। এটা শোভাযাত্ৰা, এটা সুন্দৰ এটা নান্দনিক পৰিৱেশ গাইজ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। অসমীয়া কলা, অসমীয়া সংস্কৃতি, অসমীয়া উৎসৱ, এটা উখল মাখল পৰিৱেশ, এটা বহাগৰ বতৰ, কুলি চৰাই বিলনি, এইফালে ঢোলৰ ৰগৰ, তাতে আকৌ ভক্তিমূলক অনুষ্ঠান, সকলোবোৰ এটা সুন্দৰীয়া ভাগৱত মূৰত লৈ তেখেত নামঘৰৰ পৰা ওলাই আহিছে আৰু তেওঁ আহি বৰ নামঘৰত এভাগি সেৱা লৈছে। আৰু অকণমান ভক্তপ্ৰাণ ৰাইজ, অকণমান ভক্তপ্ৰাণ ৰাইজ সেৱা শুশ্ৰূষা কৰিছে। ভাল লাগিছে গাইজ। ভিডিঅ'টো ইমানে আছিলে। যদি গাইজ ভিডিঅ'টো যদি ভাল লাগিছে, যিমান পাৰে তিমান লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি বজাই দিব। ঠিক আছে, এতিয়া মোৰ চেনেলৰ পৰা